আজিৰ গুৰুত্বপূৰ্ণ খবৰ কোনো জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ পৰা নোলাব কাৰণ যোৱাকালিৰ দৰে আজিও বৰষুণ পৰি থাকিব। এই সতৰ্কবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কামৰূপ জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। আজি চৰকাৰী কৰ্মচাৰীকো নৈমিক ছুটি ঘোষণা কৰা হৈছে আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ দূৰৰ কৰ্মচাৰীকো ছুটি দিবলৈ কাৰণে প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক আহ্বান। আৰু ৰাজ্যত কৰ্তন কৰা হ'ল 9 লাখ পৰিয়ালৰ বিদ্যুৎ সংযোগ। গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ বন্ধ কৰি ৰখা হৈছে বৰ্তমান আৰু নামনি অসমৰ অধিক পৰিস্থিতি বেয়া হ'ব পাৰে বুলি প্ৰস্তুত হৈ থাকিবলৈ কাৰণে অৰ্থাৎ সাজু হৈ থাকিবলৈ কাৰণে তেওঁলোকক নিৰ্দেশ দিছে অসম চৰকাৰে। পশ্চিম কাৰ্বি আংলঙত হ'ব পাৰে বৃহৎ বানপানী। পশ্চিম কাৰ্বি আংলঙতো বিশেষভাৱে সতৰ্ক হৈ থাকিবলৈ কাৰণে কৈছে। ৰাজ্যৰ বহুকেইখন জিলাৰ ৰেড এলাৰ্ট জাৰি কৰা হৈছে। মেঘালয়ৰ পৰা ধাৰাসাৰ পানী নামি অহাৰ বাবে পৰিস্থিতি ভয়ংকৰ হৈ উঠিছে। সেয়েহে আজি আপোনাৰ যদি কোনো ধৰণৰ বিশেষ কাম নাথাকে তেনেহ'লে ঘৰতে থাকিব। আজিৰ দ্বিতীয়টি খবৰ কাৰ্বিৰ লংপি জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ গেট খুলি দিছে। গেট খুলি দিয়াৰ লগে লগেই ভয়াৱহ বান পৰিস্থিতি। বৈঠালংছু আৰক্ষীৰ ৰাইজলৈ সতৰ্কবাণী। মাইক যোগে ৰাইজক সতৰ্ক হোৱাৰ আহ্বান। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। নম্বৰ দুটা হৈছে 60269 আৰু এটা 01299। যিকোনো পৰিস্থিতিতে যোগাযোগ কৰক এই নম্বৰকেইটাত। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ মৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ বিফলতাৰ প্ৰমাণ। এই কথা গৌৰৱ গগৈয়ে হাতত সংবিধান লৈ প্ৰতিক্ৰিয়া কৰিলে। সাধাৰণ লোকক মৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া সিদ্ধান্ত অতি নিন্দনীয়। সাধাৰণ জনতাক নিৰাপত্তা দিয়াটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। চৰকাৰৰ মৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈৰ। তেওঁ ক'লে যে মৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ নিৰাপত্তাৰ বাবে নহয় আন উদ্দেশ্যৰ বাবেহে। আৰু তেওঁ কৈছে যে RSS বিজেপি কৰা মানুহকহে দিয়া হ'ব মৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ। হাতত সংবিধান লৈ ক্ষোভ উজাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। গৌৰৱ গগৈয়ে কয় যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা ৰায় আহিছে। চৰকাৰে আৰক্ষীৰ ওপৰত হেঁচা দিছে আৰু আৰক্ষীৰ ওপৰত হেঁচা দি ৰাজ্যত ভুৱা এনকাউণ্টাৰ কৰি অৰাজকতাৰ সৃষ্টি কৰিছে। আৰু লগতে তেখেতে কয় যে NRC অসম চুক্তি ক'ত গ'ল বুলিও প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিগৰাকীয়ে। আৰু গৌৰৱ গগৈয়ে কয় যে সাধাৰণ লোকক মৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া সিদ্ধান্তটো অতি নিন্দনীয় বুলি তেওঁ উল্লেখ কৰে। আপোনালোকৰ কাৰণে আৰু এটা ভাল খবৰ। এতিয়াৰ পৰা ইনকম চাৰ্টিফিকেট বিচাৰি হাবাথুৰি খোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। আয়ৰ প্ৰমাণপত্ৰ নাথাকিলে গ্ৰহণ কৰা হ'ব ৰেচন কাৰ্ড। অৰ্থাৎ এতিয়াৰ পৰা যদি আপোনাৰ ঠাইত ৰেচন কাৰ্ড থাকে তেনেহ'লে আপুনি কোনো ধৰণৰ ইনকম চাৰ্টিফিকেট দিবৰ প্ৰয়োজন নাই। যিকোনো ক্ষেত্ৰৰ ৰেচন কাৰ্ড থাকিলেই কৰিব পাৰিব আপুনি আবেদন। আৰু যদি ৰেচন কাৰ্ড নাথাকে তেতিয়াহে আয়ৰ প্ৰমাণপত্ৰ গ্ৰহণযোগ্য হ'ব। বিনামূলীয়া নামভৰ্তিৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ। এই কথা শিক্ষা বিভাগে জাৰি কৰিলে জৰুৰী নিৰ্দেশনা। পুনৰ এটা পলিটিকেল খবৰ ৰজি কলিতাক উভতি ধৰিছে ৰিপুণ বৰাই। ৰিপুণ বৰাই কৈছে ৰজি কলিতাই বিজেপিৰ মুখপাত্ৰৰ দৰে কাম কৰিছে। SITৰ ওচৰৰ ৰিপুণ বৰাই বিচৰা নাছিল ক্ষমা। গৌৰৱ গগৈৰ পাকিস্তানৰ লিংক সন্দৰ্ভত ৰিপুণ বৰাক জেৰা কৰা হৈছিল আৰু জেৰাৰ অন্তত সকলো বিৱৰি কৈছিল SIT ৰজি কলিতাই। সেয়েহে ৰজি কলিতাক উভতি ধৰিছে ৰিপুণ বৰাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাগে নেকি? শীঘ্ৰেই আৰম্ভ হ'ব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া। কি কৰিব লাগিব জানো আহক অনুজ্ঞাপত্ৰ পাবলৈ কাৰণে। খিলঞ্জীয়া থলুৱা লোকৰ সুৰক্ষাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ আৰু অতি শীঘ্ৰেই আৰম্ভ হ'ব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰক্ৰিয়া। কি যোগ্যতা থাকিব লাগিব অনুজ্ঞাপত্ৰ পাবলৈ? ব্যক্তিগত নিৰাপত্তাৰ বাবে অস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰৰ অনুমোদন আৰু স্পৰ্শকাতৰ এলেকাত নাগৰিকৰ আইনগত আৰু আত্মসুৰক্ষাৰ আহিলাৰে সবলীকৰণ কৰিবৰ কাৰণে এই অনুজ্ঞাপত্ৰ দিয়া হ'ব। কোনে আবেদন কৰিব পাৰিব? অসমৰ খিলঞ্জীয়া আৰু মূল আদিবাসীসকলে আবেদন কৰিব পাৰিব। বৈধ পৰিচয় থকা ভাৰতীয় নাগৰিকসকলে আবেদন কৰিব পাৰিব। ব্যক্তিগত নিৰাপত্তাহীনতাত ভাবুকিৰ ভোগা স্পৰ্শকাতৰ আৰু দুৰ্গম এলেকাত বাস কৰা লোকসকলে আবেদন কৰিব পাৰিব। আৰু ইয়াতে জানি লওক ক'ত প্ৰযোজ্য নহ'ব অস্ত্ৰ অনুজ্ঞাপত্ৰৰ প্ৰদানৰ বিশেষ আঁচনি। মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড আদিৰ সৈতে সংপৃক্ত অসমৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলত অস্ত্ৰ অনুজ্ঞাপত্ৰৰ নীতি প্ৰযোজ্য নহ'ব। এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা ব্ৰেকিং নিউজ ন্যায়ালয়তকৈ ওপৰত নেকি অসম আৰক্ষী? এই প্ৰশ্ন এবাৰ উপস্থাপিত হৈছে। চৰকাৰক প্ৰশ্ন কৰিছে এজন অধিবক্তাই। ন্যায়ালয়তকৈ ওপৰত হ'ব নোৱাৰে অসম আৰক্ষী।
আদালতৰ নিৰ্দেশনাৰ পিছতো কিয় মুছলমান সমাজক হাৰাশাস্তি কৰা হৈছে বিদেশী নাগৰিক সজাই। তেওঁ কৈছে যে সংখ্যালঘুৰ ওপৰত কৰা প্ৰহাৰ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই সংক্ৰান্তত আৰক্ষীৰ বিৰুদ্ধে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ কাষ চপাৰো তেওঁ হুংকাৰ দিছে অধিবক্তাগৰাকীয়ে।